নমস্কাৰ সকলোকে মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ কোমোৰাৰ লগত ব্ৰইলাৰ মাংস। কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে বেটিৰ কাৰণে শুকানকৈ অকণমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই কোমোৰা কাটি লৈছোঁ, পিঁয়াজ আলু কাটি লৈছোঁ। লগতে সেই একেখিনি তেলতে মই তেজপাত দি দিছোঁ। তাৰপিছত পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাককচোন, ভিডিঅ'টো শেষলৈকে চালে জনাব। তাৰপিছত ৰঙা হোৱাৰ পিছত মই ইয়াতে মাংসখিনি ঢালি দিছোঁ। মাংসখিনি অলপ ভাজি লৈছোঁ। তাৰপিছত ইয়াতে কোমোৰা আৰু আলুবিলাক মই দি দিছোঁ। আদা নহৰু মই পেষ্ট কৰি ল'লোঁ আৰু সকলো জাতৰে মছলাও লৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা লাগিছে জনাব। এনেকৈ বাৰু আপোনালোকে কোমোৰা দি মাংস খায়নে বাৰু? বেছিকৈ বাৰু কোমোৰাৰ লগত হাঁহ মাংসই ভাল লাগে, কিন্তু যিহেতু নাই কোমোৰাৰ লগত হাঁহ খাবলৈ, সেইটো কাৰণে ব্ৰইলাৰকে আনি লৈছোঁ। অলপ চৰ্দি হৈ থকাৰ কাৰণে ইয়াত ভাবিলোঁ মই জালুকো এড কৰিম, সেইকাৰণে আদা নহৰু দিয়াৰ পিছত হালধি মছলা সকলোবিলাক দি লৈছোঁ, নিমখো দি লৈছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকে শেষলৈকে চাই থাককচোন। এয়া মই মছলাবিলাক ইয়াত দি লৈছোঁ, ৰেড চিলিও দি দিছোঁ। অকণমান দেৰি লৰাই মেলি ঢাকি দিছোঁ, যিহেতু ঢাকি দিলে কোমোৰাখিনি ধুনীয়াকৈ সিজি যায়, অলপ পানীও ওলাই যায় তাৰ পৰা। আপোনালোকে ভাত খালেনে জনাব। এয়া চাওকচোন বাৰু, অকণমান পানী ঢালি দিলোঁ, কাৰণ কেলৈ অকণমান এখনেই বনাম বুলি ভাবি আছিলোঁ আজি চব্জি, তাৰ কাৰণে ইয়াত কোমোৰা সিজি গৈছে। কোমোৰাখিনি চাওকচোন বাৰু, মাংসও ভালকৈ আৰু সিজি গ'ল। তাৰপিছত আপোনালোকে চাই থাকক খাবলৈ কেনেকুৱা হয়। এয়া হৈয়ে গৈছে মোৰ ৰেচিপি, ৰেডি হৈ গ'ল। আৰু মই ইয়াত বিট দি চালাড বনাই ল'লোঁ। আজি মোৰ ভাতৰ থালিত আছে ইয়াত মাংসৰ লগত কোমোৰা, বিট চালাড আৰু ভেন্দি ভাজি। এনেকৈ আজি থালিখন ৰেডি হ'ল ভোট জলকীয়া আচাৰৰ সৈতে।